খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল আজি স্ক্ৰিন পেইণ্টিঙৰ এটা নতুন ভিডিঅ' আপোনালোক সকলোলৈকে আগবঢ়ালোঁ আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই স্ক্ৰিন পেইণ্টিঙৰ A to Z সকলো দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি মই স্ক্ৰিন পেইণ্টিং এই তাঞ্জুৰ যোৰাটোত কৰিম এই তাঞ্জুৰ যোৰাটো ৰেড কালাৰৰ এখন ইয়াৰ মেখেলাখন আৰু ইয়াৰ চাদৰ মই এই যোৰাত আজি ফুল কৰিম কাপোৰযোৰ যিহেতু ৰেড কালাৰ ইয়াৰ লগত ব্লেক কালাৰটোৱে ভাল লাগিব সেইকাৰণে মই ব্লেক কালাৰটোৱে লৈছোঁ এইটো এটা ৰোলেক্সৰ কালাৰ মই ৰোলেক্সৰ কালাৰটো ইউজ কৰিছোঁ ইয়াৰ পিছত মই পকাত বেড কভাৰখন পাৰি লৈছোঁ এইখন আচলতে মই আগৰ পৰাই কৰি অহা বাবে ফুলবোৰ উঠি আছে আপোনালোকে ঘৰত থকা যিকোনো বেড কভাৰ এখন পাৰি ল'ব কিন্তু বেড কভাৰখন লেতেৰা হৈ যাব প্ৰথমে মই চাদৰখনকে কৰিবলৈ লৈছোঁ চাদৰখন মই বেড কভাৰখনৰ ওপৰত সমানকৈ চাৰিওপিনে মেলি দিছোঁ এয়া আপোনালোকে দেখিছে ৰংখিনি উলিয়াবৰ বাবে মই বাতি এটা আৰু চামুচ এপাত লৈছোঁ ৰঙৰ টেমাটো নতুন মই এইটো প্ৰথম এবাৰ খুলিমহে সেইবাবে ইমান টান লাগিছে ৰঙৰ টেমাটো মই যেনে তেনেহে খুলিব পাৰিলোঁ গৈ দেই ইমান টান লাগিছিল মই চাদৰখন কৰিবৰ বাবে এচামুচতকৈ অলপ বেছি ৰং লৈ লৈছোঁ আপোনালোকে চাই থাকিব মই কিমানকণ ৰং ব্যৱহাৰ কৰিছোঁ ৰঙৰ টেমাটোৰ সাফৰখন ভালদৰে মাৰি থ'ব নাইবা ৰংখিনি হাৱা লাগিলে টান হৈ গোট মাৰি যাব এই বটলটোত মই ৰিডিউচাৰ ভৰাই থৈছোঁ ৰিডিউচাৰ ইয়াত মই দেখুৱাৰ ইমানটো জোখেই আপোনালোকে ব্যৱহাৰ কৰিব ৰিডিউচাৰ আচলতে ৰংখিনি পাতল কৰিবলৈহে ব্যৱহাৰ কৰিছোঁ এয়া ৰংখিনি পাতল কৰিছোঁ আৰু এইখিনি মিলাই লৈছোঁ চাব মই কিমানটো জোখত এইখিনি মিলাই লৈছোঁ বেছি ৰিডিউচাৰ দিলে ৰংটো বেছি পনীয়া হৈ যাব আৰু কাপোৰযোৰত ফুলটো ভালদৰে নুঠিব এয়া চাওক মই ইমানটো জোখত মিলাই ল'লোঁ এইখন হ'ল স্ক্ৰিনখন এই স্ক্ৰিনখনেই মই আজি এই কাপোৰযোৰ কৰিম স্ক্ৰিনখন মই আগতে দুযোৰমান কাপোৰ কৰিছিলোঁ এই ফুলপাহ মোৰ বহুত ভাল লাগে সেইবাবে মই এই পাহে কৰি ভাল পাওঁ আপোনালোকে মই কেনেদৰে কৰোঁ ক'ত কিমান দেৰি ৰখাওঁ আপোনালোকে সকলো ভালদৰে লক্ষ্য কৰি যাব আপোনালোকে যদি জোখটো ভালদৰে ক'ত কেনেকৈ ৰখাব নাজানে তেনেহ'লে চক এডালৰ সহায়ত আপোনালোকে এনেদৰে দাগ দি ল'ব মোৰ অভ্যাস হৈছেগৈ তথাপিও মই আপোনালোকক দেখুৱাবৰ বাবে চকডালেৰে দাগ দি ল'লোঁ আৰু এইডাল ব্ৰাছডাল এইডালৰ সহায়তে আমি কালাৰ কৰিম কালাৰ কৰোঁতে বাতিটোৰ তলত এনেদৰে কাপোৰ এখন দি ল'ব নতু কালাৰটো বেলেগত পৰি যাবও পাৰে কাপোৰখন দি ল'লে বহুত ছেফটি হয় এতিয়া মই স্ক্ৰিনখনত কালাৰ দি লৈছোঁ এয়া চাওক মই এইখন কালাৰ দি ল'লোঁ এয়া মই কালাৰখিনি ওপৰৰ পৰা ভালদৰে টানি দিছোঁ মই বেলেগ ভিডিঅ'বিলাকত দেখিছোঁ চাৰিওফালৰ পৰা স্ক্ৰিনখনত প্ৰেছাৰ দিয়ে কিন্তু তেনেকুৱা কৰিলে সোনকালে স্ক্ৰিনখন বেয়া হৈ যায় এয়া চাওক মই স্ক্ৰিনখন সাৱধানেৰে আঁতৰাইছোঁ এয়া ফুলপাহ বহি গৈছে আপোনালোকে ভালদৰে কৰিব কামটো কৰোঁতে সাৱধান হ'ব মই আকৌ নেক্সট পাহ কৰিবৰ বাবে স্ক্ৰিনখন ৰখাই লৈছোঁ ৰং আকৌ দিয়া নাই যিখিনি ৰং ইয়াত আছিল সেইখিনি ৰঙেই কৰিছোঁ
চাৰিওফালৰ চুকবোৰৰ পৰা ৰংবোৰ টানি আনি তললৈ টানি দিছোঁ। এয়া আপোনালোকে মই ভালদৰে দেখুৱাইছোৱেই, আপোনালোকে ভালদৰে লক্ষ্য কৰি গৈ থাকিব। মই কাপোৰযোৰ কৰোঁতেনে প্ৰায় 1.5 ঘণ্টামান সময় লগাওঁ। আপোনালোকে কিমান সময় লগাব সেয়াও আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে, কাৰণ আপুনি কাপোৰযোৰ খুব সোনকালে কৰিও সামৰিব পাৰে। এয়া মোৰ প্ৰথমে লোৱা ৰংখিনি শেষ হ'ল। আকৌ মই নেক্সট অলপ ৰং লৈ লৈছোঁ। একেদৰেই মই কাপোৰযোৰ কৰি গৈ আছোঁ, আপোনালোকে ভালদৰে চাই যাওক। এয়া মোৰ চাদৰখন কৰি কমপ্লিট হৈ গ'ল। আপোনালোকে নিজৰ ভাল লগাকৈ ফুলবোৰ দি ল'ব। চাওকচোন চাদৰখন কৰি উঠি মোৰ এইকণ ৰং বাঢ়িছে। এইকণ ৰঙতে মই মেখেলাখনৰ বাবে আৰু অকণমান ৰং দি ল'ম। আপোনালোকে নিশ্চয় জোখটো জানিব পাৰিছে। ইয়াৰ পিছত মই একেখন বেড কভাৰকে আকৌ লুটিয়াই পাৰি দিছোঁ। সেই লুটিয়াই পাৰি মই তাতেই কাপোৰযোৰ কৰিম। মই মেখেলাখনো একেদৰে সমানকৈ পাৰি লৈছোঁ। মেখেলাখনতো মই একেদৰেই ফুলবোৰ বহাই যাম। আপোনালোকে 3 লাইন নাইবা 4 লাইন ফুল কৰিব পাৰে মেখেলাখনত। মই পিছে 3 লাইনেই কৰিম। একেই প্ৰচেছ হয়, মাত্ৰ কামটো কৰোঁতে সাৱধান হ'ব লাগে। কামটো দেখাত ইজি যেনেই লাগে, কিন্তু ইমানো কামটো প্ৰথম কৰোঁতেনে অলপ প্ৰিপেয়াৰ হ'ব লাগিব। আপোনালোকে দুবাৰমান কৰাৰ পিছতহে আচলকৈ আন্দাজটো পাব। সেইবাবে প্ৰথমে দুবাৰমান অলপ বেয়া কাপোৰত কৰি চাই ল'ব। সেয়া মোৰ মেখেলাখনো কৰি কমপ্লিট হৈছেগৈ। মই এনেদৰেই ফুলবোৰ বহাই দিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী ল'ব। এতিয়া এই স্ক্ৰীনখন চাফা কৰি ল'ব লাগিব। এই কামটো কৰোঁতে অতি সাৱধানেৰে কৰিব লাগিব, যিহেতু স্ক্ৰীনখন বহুত সোনকালে বেয়া হৈ যায়। এয়া মই 2খন কাপোৰ লৈ আহিছোঁ।
এই বেক চাইডে অলপ ৰিডিউচাৰ ঢালিব আৰু কাপোৰখনেৰে বেক চাইডটো বাৰু অলপ জোৰত মানে কৰিব পাৰিব, কিন্তু ফ্ৰণ্ট চাইডটো বহুত লাহে লাহে কৰিব লাগে। অলপ অলপকৈ মই আপোনালোকক দেখুওৱাৰ দৰে মোহাৰি যাব আৰু চাফা কৰি ল'ব। ভালদৰে চাই যাওক ষ্টেপবোৰ। এতিয়া মই ফ্ৰণ্ট চাইডটো চাফা কৰিম। ফ্ৰণ্ট চাইডত ইমানো ৰিডিউচাৰ নিদিব, অলপ ৰিডিউচাৰ ঢালি লৈ এনেদৰে ওপৰে ওপৰে মোহাৰিব, যাতে ভিতৰৰ ষ্টাইলটোত কষ্ট নাপায়। এতিয়া এয়া চাওক, স্ক্ৰীনখন মোৰ চাফা হৈ গ'ল। এনেদৰে স্ক্ৰীনখন ভালদৰে চাফা কৰি ল'ব, কিন্তু এই কামটো কৰোঁতে খুব সাৱধান হ'ব লাগিব। ব্ৰাছডালো ৰিডিউচাৰে ভালকৈ ধুই ল'লোঁ।
এয়া চাওক মোৰ হাতত কিমানখিনি লেতেৰা লাগিছে। মই প্ৰথম যেতিয়া কামটো কৰিছিলোঁ তেতিয়া মোৰ হাত ভৰি চাবলগীয়া হয়, কিন্তু এতিয়া ইমানো বেছি লেতেৰা নহয়। কাপোৰযোৰ কৰি হোৱাৰ পিছত বাহিৰত অলপ বতাহ নাইবা ৰ'দ থাকিলে ৰ'দতে মেলি দিব, কাপোৰযোৰ ভালদৰে শুকাই ল'বৰ বাবে। এয়া মই কাপোৰযোৰ বাহিৰত অলপ মেলি দিছোঁ। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই নিশ্চয় কিবা এটা শিকাব পাৰিলোঁ। আৰু স্ক্ৰীণ প্ৰিণ্টিঙৰ এটা কালাৰৰ পৰা 6যোৰৰ পৰা 12যোৰৰ ভিতৰত কাপোৰ ওলায়। আপোনালোকে কিমানযোৰ কাপোৰ ওলাব সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যেতিয়া মই কৰি যে আছিলোঁ টানযোৰ যোৰা, সেই টানযোৰ যোৰাটোৰ 5যোৰ নাইবা 6যোৰ সিমানেই কাপোৰ ওলাব। আশা কৰোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পালে, আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব।